Hello everyone, আজি মই গৈ আছো boko B.Ed কলেজ ফৰ a particular reason কিবা এটা আনিব লাগে তাৰ পৰা এ দেখিব পাৰিছে আজি বিৰাট ৰ'দ কেমেৰাত দেখিব পৰা নাই কিন্তু বিৰাট ৰ'দ গাছা জ্বলি অৱস্থা নাইকিয়া হৈ গৈছে এয়া গৈ পালো দেখিলো ষ্টুডেন্ট বিলাকে বহুত ভিৰ লগাই থৈছে বিৰাট কিবা কিবি লৈ আছে মই লোক বহুত টাইম লাগি যাব আৰু একচুয়ালি বহুত টাইম লাগি গ'ল যেতিয়া ইহঁতি নিজৰ কাম কৰি আছে মই অলপ কলেজখনে চালো বিৰাট ধুনীয়া কেম্পাছটো বগৰ কলেজৰ চাফা চিকুণ আৰু বহুত নেচাৰেল জেগাত আছে আৰু ফাইনালি কামটো হ'ল বাৰু বস্তুটো পালো অলমোষ্ট 3 আৱাৰ্ছ ৰখা পিছত তাৰপিছত অলপ আমি কেণ্টিন গ'লো কেণ্টিনত গৈ চাহ টা খালো অলপ ফ্ৰেছ হ'লো সো যেতিয়ালৈকে আমাৰ কলেজত কাম বন হ'ল দেখিব পাৰিছে তেতিয়ালৈকে কলেজো ছুটি দিলে সব ষ্টুডেণ্ট নিজৰ ঘৰ গৈ আছে এটা দুটাকৈ কৰি আৰু ভাল লাগিলে বিৰাট ধুনীয়া কেম্পাছ আছিল আৰু ধুনীয়া নেচাৰেল জেগাটো আছিল তাৰপিছত আমি ডাইৰেক্ট গৈছোঁ এখন জেগাত এখন আপোনাৰ লোকেল ধাবা টাইপ বিৰাট মানে খানাটো বঢ়িয়া বুলি আগতে শুনিছোঁ আপোনাৰ বগতে আছে নামটোও পাহৰি গ'লো ইভেন মই তাত মই অৰ্ডাৰ দিলোঁ ভাত অবভিয়াছলি আৰু ভাতত আপোনাৰ আছিলে নৰ্মেল বস্তুৱে দিছে বাট তাত যোনটো মোৰ ফেভৰেট আছিল সেইটো আপোনাৰ মাছ আৰু গাহৰি মাংস মই দুটা প্লেট অৰ্ডাৰ দিছোঁ আৰু বিৰাট জুতি লগাই খালোঁ আপুনি দেখিব পাৰিছে মই বেলেগ কথা ভাবাই নাই জাষ্ট খাই আছোঁ আৰু ভিডিঅ' বনাই আছোঁ এই দেখিব পাৰিছে মোক আৰু টেষ্টিটো আছিলে লগতে আপোনাৰ আমি দুজন মানুহে ভাত লৈছোঁ মাছ লৈছোঁ 2 প্লেট গাহৰি মাংস লৈছোঁ ষ্টিল আমাৰ বিল আপুনি জানেনে কিমান হৈছে 280 rupees ইনক্লুডিং পানী এক বটল সো বহুত এফৰ্ডেবল হয় যাব পাৰে খাব পাৰে আৰু তাৰপিছত আমাৰ খোৱা বোৱা হোৱাৰ পিছত আমি কিনো কৰিম ঘৰলৈ ঘূৰি আহিলোঁ আৰু ইয়াতে আমাৰ ব্লগটো শেষ হৈছে থ্যাংক ইউ ফৰ ৱাচিং